মই শশাংক ভট্টাচাৰ্যই মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ চেনেলটো প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। লগতে আগলৈ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ ছাবস্ক্ৰাইবৰ কাষত থকা ন'টিফিকেশ্যন বেলটো বজাবলৈ নাপাহৰিব। মই আজি বনাম কচুৰ লতি সৰিয়হ আৰু পোষ্টৰ সৈতে। আপোনালোকৰ হাতত পোষ্ট নাথাকিলেও এই ছেইম প্ৰণালীতে আপোনালোকে অকল সৰিয়হ দিও বনাব পাৰে। প্ৰথমে মই 1 চামুচ বগা সৰিয়হ আৰু 2 চামুচ পপি চিড পোষ্ট 2 ঘণ্টাৰ বাবে ভিজাই থ'ম। এতিয়া প্ৰথমে মই কচুৰ লতিৰ ওপৰৰ যিটো আপোনাৰ কভাৰটো এইটো ধুনীয়াকৈ এৰুৱাই ল'ম হাতৰে। এতিয়া এইদৰে মই বাকীবিলাকৰো ধুনীয়াকৈ গুচাই ল'ম। এতিয়া মই সকলোখিনি গুচাই ল'লোঁ। বাকলিখিনি এৰুৱাওঁতে হাতত অলপ মিঠাতেল সানি ল'ব, নহ'লে খজুৱাব পাৰে। এতিয়া যিখিনি সৰু সৰু বাকলি লাগি আছে সেইখিনি গুচাবৰ কাৰণে এইটো এটা সহজ পদ্ধতি। এইটো এটা ষ্টীলৰ যিটো স্কাৰ্বাৰ হয় সেইডাল মই ল'লোঁ, লৈ পেলাই এনেকৈ আপোনাৰ জোৰত এনেকৈ টানি টানি দিলোঁ। তো এনেকৈ দিলে আপোনালোকৰ ধুনীয়াকৈ এৰাই যায়, অকণো ছাল নাথাকে, তো ইয়াত খজুৱাৰ চান্স নাথাকে। আৰু এইটো যদি আপোনালোকৰ অলপ খজুৱাই তেতিয়াহ'লে চিন্তা নকৰিব যে পিছত খাওঁতে খজুৱাব বুলি। এইটো আপোনাৰ মই প্ৰচিডিউৰকেইটা দেখাই দিম, সেইটো প্ৰচিডিউৰ মতে গ'লে পিছত একো নহয়, আপোনাৰ খজুৱতিও নহয়। এইদৰে মই ধুনীয়াকৈ আপোনাৰ চাফা কৰি লৈছোঁ। এই দেখিছে কি ধুনীয়াকৈ চাফা হৈ গৈছে। এইদৰে বাকীখিনিও মই কৰি ল'ম। এতিয়া গোটেইখিনি মই সুন্দৰকৈ এৰুৱাই ল'লোঁ। এতিয়া এইখিনি আমাৰ নৰ্মেল পানী দি পেলাই টেপত ভালকৈ ধুই ল'ম। ধুই লোৱাৰ পিছত এতিয়া আমি এইখিনি ধুনীয়াকৈ কাটি ল'ম। আগটো মই পেলাই দিছোঁ, যিটো আগ থাকে সেইটো পেলাই দিছোঁ। আৰু যিখিনি অকণমান যদি ক'ৰবাত চ'চ ৰখি আছে তো এনেকৈ দি পেলাই আমি পেলাই দিম। এই হিচাপতে মই আৰু বাকী গোটেইখিনি কাটি ল'ম। আমাৰ গোটেইখিনি কটা হৈ গ'ল। এতিয়া এটা কেৰাহীত মই পানী গৰম কৰিছোঁ আৰু সেইখিনি ইয়াতে দি পেলাই 2 মিনিটৰ কাৰণে বইল কৰিম। ইয়াত মই 1 চামুচ নিমখো দি দিছোঁ। এইখিনি মই 2 মিনিটেই বইল কৰিম, নহ'লে বেছি বইল হৈ গ'লেও বেয়া লাগিব। এতিয়া ভিজাই ৰখা পোষ্ট আৰু সৰিয়হখিনি মই এটা মিক্সিত দি এইদৰে এটা পেষ্ট বনাই ল'লোঁ। ইফালে আমাৰ কচুখিনিও 2 মিনিট বইল হৈ গৈছে, তাৰ পৰা এটা গেছ ওলাই আহিছে দেখা পাইছে। তো এইটো আপোনাৰ উলিয়াই দিলে কচুখিনি নখজুৱাই, সেইকাৰণে মই উলিয়াই দিছিলোঁ। এতিয়া মই গেছটো বন্ধ কৰি এইখিনি ধুনীয়াকৈ গৰম পানীত ধুই ল'ম। মনত ৰাখিব ইয়াৰ পৰা উলিয়াই যাতে আপোনালোকে গৰম পানীতহে ধুৱে, ঠাণ্ডা পানী ব্যৱহাৰ নকৰিব, নহ'লে খজুৱাৰ চান্স থাকে। এতিয়া মই 5 ফুটা নহৰু আৰু এটা মিডিয়াম চাইজৰ পিঁয়াজ লৈ ল'লোঁ। কচুৰ লতিখিনি ধুই পেলাই মই কাঢ়ি ৰাখিছোঁ, আৰু ইফালে পিঁয়াজটো মই স্লাইচকৈ কাটি ল'লোঁ আৰু নহৰু কেইফুটা মই সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া এখন কেৰাহীত তেল গৰম কৰি পেলাই টুকি থোৱা কচুখিনি, যিখিনি ধুই পেলাই টুকি ৰাখিছিলোঁ, সেই কচুখিনি ইয়াতে ভাজি ল'ম 2 মিনিটৰ কাৰণে। ইয়াতে অকণমান নিমখ দি দিম। কচুখিনি আমাৰ ভজা হৈ গ'ল, আপোনালোকে 2 বা 3 মিনিটৰ কাৰণে ভাজি ল'ব। এতিয়া আমি এইখিনি গেছখিনিটো বন্ধ কৰি আকৌ বেলেগ এখন থালত কাঢ়ি থৈ দিম। এতিয়া সেই একেখিনি তেলতে মই 1 চামুচ কালজিৰা দি দিলোঁ, আৰু ইয়াতে মই কাটি ৰখা পিঁয়াজ আৰু নহৰুখিনি দি দিম। এতিয়া এইখিনি কম জুইতে মই অলপ ব্ৰাউন হোৱালৈকে ভাজিম। আমাৰ নহৰু পিঁয়াজখিনি ব্ৰাউন হৈ গৈছে। এতিয়া মই পিচি ৰখা পোষ্ট আৰু সৰিয়হৰ পেষ্টটো ইয়াতে দি দিলোঁ। এতিয়া ইয়াতে মই আধা চামুচ হালধি দিছোঁ, সোৱাদ অনুপাতে নিমখ দিছোঁ, 2টা কাটি থোৱা কেঁচা জলকীয়া, 1 চামুচ কাশ্মীৰী চিলি পাউডাৰ, আধা চামুচ জিৰা পাউডাৰ দি এতিয়া সকলোখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম।
এতিয়া মই এখন ঢাকোন লগাই পেলাই কম জুইতে এইখিনি 15 মিনিটৰ কাৰণে ভাজিম, মাজে মাজে লৰাই থাকিম। এইখিনি আমাৰ ভজা হৈ গ'ল 15 মিনিট। এয়া চাওক ধুনীয়াকৈ তেলটো ওপৰলৈ উঠি আহিছে। এতিয়া আমি এইখিনি ভালকৈ লৰাই লৈ আগতীয়াকৈ ভাজি ৰখা কচু লতিখিনি ইয়াতে দি দিম। এতিয়া এইখিনি ভালকৈ মিক্স কৰি আকৌ 5 মিনিটৰ কাৰণে কম জুইতে ভাজিম। এয়া আমাৰ ভজা 5 মিনিট হৈ গ'ল। এয়া আমাৰ হৈ গৈছে। এই চাওক কি সুন্দৰ হৈছে। আপোনালোকে যদি ইচ্ছা কৰে ইয়াতে অকণমান গ্ৰেভি খোৱাৰ, ইয়াতে অকণমান পানী দি গ্ৰেভি কৰি ল'ব পাৰে, কিন্তু মই এনেকৈ শুকানকৈ ৰাখিম। এতিয়া গেছটো বন্ধ কৰি দিওঁ। এইদৰে আপোনালোকেও বনাই খাওক, মোক জনাব কেনেকুৱা পালে। পুনৰ লগ পাম বেলেগ এটা ৰেচিপিৰ সৈতে। মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।